নমস্কাৰ, মই ডিম্পী শইকীয়া। আপোনালোক সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ আগবঢ়াইছোঁ এটি স্বৰচিত কবিতা। কবিতাৰ শিৰোনাম আহিবাচোন মাজুলীলৈ। আহিবাচোন মাজুলীলৈ, শাৰদীয় অনুভক্তি বুকুতে লৈ। ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত সূৰুজৰ কিৰণ পৰি মাজুলীখনক জিলিকাই তুলিছে। সোণত শুৱগা চৰা হৈ শেৱালিজোপাও ফুলি উঠিছে। সৰিয়হ ডৰাৰ মাজত মিচিং কনেঙৰ ঐনিতমৰ কলিয়ে আবতৰীয়া ফাগুনৰ পছোৱাজাক নমায়েনে। দ্বিতীয় বৃন্দাবন বৈকুণ্ঠপুৰী মাজুলী, য'ত শুনা পাবা শ্ৰীকৃষ্ণৰ মধুৰ মুৰলীৰ সুৰ, ৰাধাৰ সুমধুৰ প্ৰেমালাপ, আই দৈৱকীৰ হৃদয় ভঙা কান্দোন আৰু আই যশোদাৰ পুত্ৰ স্নেহ। পূৰ্ণিমাৰ দিনাই আহিবা, বুকুত শিপোৱা অতৃপ্ত বিষাদবোৰ নিমিষতে নোহোৱা হৈ পৰিব। অজানিতে ভাল লগা পছোৱাজাকে তোমাক স্পৰ্শ কৰি যাব। সহজ সৰল গয়াই মৰমেৰে আঁকোৱালি ল'ব তোমাক। আহিবাচোন মাজুলীলৈ, প্ৰকৃতিৰ বুকুত উমলিবলৈ। ধন্যবাদ।